হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি যাব ওলাইছোঁ খুৰাহঁতৰ ঘৰলৈ, কাৰণ খানা আছে ঘৰতে, ফেমিলি মেম্বাৰখিনিয়ে থাকিব আৰু ভাইটি আহিছে, সি যাবগৈ সেইকাৰণে মাতিছে। আৰু এইফালে আহি সোমালোহি বাহঁতৰ ঘৰত, কাৰণ আমাৰ ঘৰৰ পৰা বাহঁতৰ ঘৰলৈ বেছি দূৰ নহয়েই, সেইকাৰণে ভাবিলোঁ সিহঁতিও যাব যেতিয়া একেলগতেই যাম। আৰু ভিনদেউৰ কাৰণে ৰখি থকা হৈছে, ভিনদেউ পোৱাহি নাই। আৰু আমাৰ ইমনৰ দেখিছেনে, গাল একদম ৰঙা হৈ আছে। মানে মই তাক যেতিয়াই পাওঁ চুমা খাই খাই ৰঙা কৰি দিওঁ, ইমান মৰম লগা হৈ গৈছে দিনক দিনে। আৰু গুডু পুৰা ৰেডি হৈ আছে যাবলৈ। গুডুৱে যেতিয়াই মামায়েকৰ ঘৰলৈ যোৱা কথা ওলাই লগালগ ওলাব, সি ৰেডি হৈয়ে আছে বেগ চেগ লৈ। কিন্তু ইমনে যিহেতু একো বুজি পোৱা হোৱা নাই, সিও ভাল পায় তাতে গৈ। আৰু ভিনদেউ আহি পালেহি, এইফালে চাহ খালোঁ প্ৰথমে, তাৰপিছত ম'ম' চম' খালোঁ আৰু আহি পালোহি খুৰাহঁতৰ ঘৰ। বাকীখিনি মানুহ এতিয়ালৈকে অহাই নাই, ডাইৰেক্ট খুৰাহঁতৰ ঘৰলৈকে গৈছোঁ। আৰু এইফালে খুৰাই বনাই আছে হাঁহৰ মাংস, পাতি হাঁহ এটা আৰু চীনা হাঁহ এটা, মানে দুটা মিক্সকৈ বনাইছে কঁঠালৰ লগত। আৰু বাকীবিলাক খুৰীয়ে বনাই আছে। খুৰাহঁতৰ ঘৰত যিহেতু খানা হোৱাই নাই, এপাক নিজৰ ঘৰলৈ গ'লোঁ। আৰু এইফালে পাপাহঁতে কথা পাতি ভাল পায়। এইফালে খুৰীহঁতো আহিলে, মানে মাজু খুৰী। আৰু ভিতৰত সেয়া দেখিলে নহয়, মাহঁতে ইমনক খেলাই আছে। এইফালে তিনিওজন ককাই ভাই একেলগতে, আমাৰ পাপা আটাইতকৈ ডাঙৰ আৰু খুৰা দুজন। তাৰপাছত ভাত হৈ গ'ল। এইফালে মাংস বনাইছিলে কঁঠালৰ লগত, আৰু মাছ আছিলে, দালি, আলু ভাজি, এনেকৈ কিবাকিবি আছিলে, চালাড আছিলে, চাটনি। আৰু আহোঁতে ঘৰৰ পৰা মায়ে দি পঠাইছিলে মুৰ্গী ডিম 10টা, কিন্তু মুৰ্গী ডিমখিনি হাতৰ পৰা পৰি গোটেইকেইটা ভাঙি থাকিলে। মই ভাবিছিলোঁ এটা দুটা ভাঙিছে চাগে, কিন্তু যেতিয়া ঘৰত পলিথিনটো খুলি চালোহি তেতিয়াহে গম পালোঁ যে গোটেইকেইটাই ভাঙিছে। ঘৰত মানে মনটো একদম বেয়া লাগি গৈছে। তুঁহগুৰিত ভৰাই দিছিলে, কিন্তু গোটেইকেইটাই ভাঙি থাকিলে। বাহঁতৰ ঘৰৰ পৰা লৈ আহিছিলোঁ খৰিচা, এয়া দীঘল দীঘলকৈ। এইটো মাংসৰ লগত বহুত ভাল লাগে, পৰ্কেই হওক বা চিকেনেই হওক, খালি মাংসটো অলপ চৰ্বিজাতীয় হ'লে ভাল লাগে। আৰু এইফালে খুৰীয়ে দি পঠাইছিলে কচু, কাৰণ আমাৰ এইফালে কচু পাবলৈ বহুত দিগদাৰ হয়। খুৰীয়ে যেনে তেনে ক'ব পৰা বিচাৰি, মনটো বহুত বেয়া লাগিছে ডিমকেইটা ভাঙি যোৱাৰ কাৰণে। ইমান হেঁপাহত দিছিলে, কিন্তু গোটেইখিনিয়ে ভাঙি থাকিলে। নেক্সট মৰ্ণিং ডাঙৰ ভাগিনে আহিলে ৰাতিপুৱাই, আৰু যিহেতু ঘৰটো বেছি দূৰ নহয়, মই আগৰ ভিডিঅ' এটাত দেখাইছিলোঁৱে। আৰু মোৰ বাৰ্থডে বুলি সি একটা চকলেট কিবা অকণমান দিলে। আৰু মই ৰেডি হ'লোঁ, কাৰণ আজি যিহেতু জন্মদিন পৰিছেতো মই ভাবিলোঁ চাকি এগছ জ্বলাই আহোঁগৈ। আৰু আজি সৰস্বতী পূজাও, তো বহুত বেছি চিম্পুলকৈ যাবলৈও বেয়া লাগে, বেছি ষ্টাইল কৰি যাবলৈও বেয়া লাগে, আৰু ষ্টাইলটো একেবাৰে কৰিবও নাজানো। চিম্পুলকৈ ওলালোঁ। আৰু বিষ্ণু মন্দিৰতে গ'লোঁ চাকি জ্বলাবৰ কাৰণে, আৰু মন্দিৰৰ পূজাৰী নাছিলে। এই ৰাস্তাটোৱেদি যিহেতু মানে অহা যোৱা কৰোঁ, সন্মুখেদিয়ে যিটো ৰাস্তা দেখিছে সেইটোৱেদি আমি সদায় অহা যোৱা কৰোঁ, তো সেইকাৰণে আজি বিশেষ দিন বুলি মন্দিৰলৈকে গ'লোঁ চাকি দিবলৈ। মন্দিৰত পূজাৰী নাছিলে, খুব সম্ভৱ সৰস্বতী পূজাত গৈছে। চুলিত কি দিলা চিমুৱে? লাজ লাগিছে? লিচি লাজ লাগিছে নি? ইফালে চেমলি আৰু লিচি ওচৰৰে হয়। তাৰপিছত আহি কাপোৰ চেঞ্জ নকৰাকৈ কেকটো কাটি ল'লোঁ। কেক আনি থোৱা আছিলে বাৰ্থডে বুলি। যিহেতু হাজবেণ্ডৰ পইচা বাচি গৈছে, কাৰণ আজি ভেলেণ্টাইন ডেও হয়। প্ৰতি বছৰে যিহেতু একেটা ডেটতে পৰে, তো একেটা খৰচতে হৈয়ে যায়, বেলেগ বেলেগকৈ এক্সপেঞ্চ কৰিব নালাগে। চাকি জ্বলাবলৈ যাম বুলি যিহেতু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাছিলোঁ, বহুত বেছি ভোক লাগিলে। আৰু হাজবেণ্ডে ক'লে আজি যিহেতু সৰস্বতী পূজাটো, সেইকাৰণে আজি পুৰিকে বনাওঁ। মই পুৰিটো বৰ ভালকৈ বনাব নাজানো, পুৰিটো তেওঁৱে বনালে, আৰু মই ক'লোঁ চব্জিটো মই বনাই দিম। মই পুৰি বনালে গোল নহয়, ষ্টেপটো বেলেগ হয়। আৰু ওচৰৰে টিকলিকেইজনী, লেকেচি, লিচি, টিক, গোটেইকেইজনী আহিলে। ফটো মাৰিছোঁ বুলি গোটেইকেইজনী পজ দিছে, গম নাপায়।